নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰিছোঁ সকলোৰে খবৰ ভাল, সকলোৱে ভালে আছে। আৰু গম পাইছোঁ সকলোৰে বৰুণ দেৱতা আৰু সূৰ্য দেৱতাৰ কম্পিটিশ্যন চলি আছে বৰ্তমান, আৰু আমাৰ ওপৰত কঁঠাল ভাঙি আছে, চবেই গৰম পাইছে। আৰু বৰ্তমান 37 ডিগ্ৰী চেলচিয়াছৰ ওপৰত উঠিছে তাপটো, আৰু চবেই ঘৰতে বহি আছে চাগে। যিমান পাৰে, যদি কিবা কাম আছে তেতিয়াহে ওলাই যাব, নহ'লে ভিতৰতে থাকিব চেষ্টা কৰিব, নহ'লে পুৰি চাৰখাৰ হৈ যাব। আৰু আজি আপোনালোকক দেখাব ওলাইছোঁ জুৱেলাৰী কালেকশ্যন। মোৰ ওচৰত কি জুৱেলাৰী কালেকশ্যন আছে সেই বিষয়ে আজি দেখাম। বেছি কালেকশ্যন নাই বাৰু, কিন্তু যি আছে সেইটো দেখাম আপোনালোকৰ। এইটো ভিডিঅ' ছোৱালীৰ কাৰণেও হ'ব পাৰে, আৰু ল'ৰাবোৰেও যদি তেওঁলোকৰ ৱাইফ বা গাৰ্লফ্ৰেণ্ডক আনি দিব বিচাৰে তেতিয়াহ'লে বেলেগ মোৰ কালেকশ্যনবোৰ চাই থাকিব। সেইটো এটা জুৱেলাৰী ছেট চাওকচোন। ফাৰ্ষ্ট আপোনালোকক এইটো দেখালোঁ, এইটো জুৱেলাৰী ছেট। এইটো ব্লু কালাৰ, গোটেইটো ব্লু কালাৰ হয় একদম। এইটো পাতলা ব্লু কালাৰে দিয়া আপোনাৰ টেচেলছ খোৱা আছে ইয়াৰিং দুটাত, এই দুটা ইয়াৰিং। আৰু এইটো হৈছে নেক পিচ। এইটো চাওক, এইটো মেখেলা চাদৰৰ লগত বহুত ধুনীয়া লাগিব এইটো পিচ। এইটো চাওকচোন, এইটো এটা গ'লটো এনেকৈ খোৱা আছে, এইটো এনেকৈ টানি দিব পাৰি, টানিব পাৰি, টানিব পৰা চিষ্টেম আছে এইটো এনেকৈ। আৰু গোটেই জুৱেলাৰী ছেটটো চাই, এইটো মোৰ বাক গিফ্ট দিছিলে লগৰ এজনী বান্ধৱীয়ে। চাওকচোন, বহুত ধুনীয়া হয় ছেটটো, আৰু মই বিয়াত পিন্ধিছিলোঁ এইটো ছেট মেখেলা চাদৰৰ লগত। চাওকচোন, বহুত ভাল লাগিছে ছেটটো। আৰু এটা কালেকশ্যন দেখাব ওলাইছোঁ, এইটো হৈছে চাওক, এইটো মেটেলিক জুৱেলাৰী। এইটো ধুনীয়া, ইয়াতে ইয়াৰিং দুটা বহুত কিউট হয়, চাওকচোন। বহুত কিউট আছে ইয়াৰিং দুটা, আৰু এই জেগাটো ইমান ধুনীয়া ষ্টাইলত বনাইছে, চাওকচোন। এইটো জুৱেলাৰী আপোনাৰ শাৰী নহ'লে চেলোৱাৰ শ্বুট, মেখেলা চাদৰ গোটেইবোৰতে শ্বুট কৰে এইবোৰ জুৱেলাৰী, কাৰণ মেটেলিক জুৱেলাৰী চব কাপোৰৰ লগত মেটচ হয়। চাওকচোন, এইটো এটা চাওক, এইটো এটা জুৱেলাৰী ছেট। এইটো অসমীয়া গহনা হয়, চাওকচোন। এইটো গ্ৰীণ কালাৰৰ, এইটো বৰফিৰ নিচিনাকৈ এইটো ষ্টাইল দিয়া আছে। গ্ৰীণ কালাৰটো গ্ৰীণ কালাৰ হয়। আৰু এই দুটা হৈছে ইয়াৰিং। এইটো এটা গহনা আছে, এইটো আমাৰ ট্ৰেডিশ্যনেল ড্ৰেছৰ লগত এইটো বহুত ধুনীয়াকৈ মেটচ কৰিব। আমাৰ মেখেলা চাদৰ বা মুগা ৰিহা মেখেলা, পাটৰ মুগা ৰিহা মেখেলা চাদৰ বা পাটৰ মেখেলা চাদৰৰ লগত বহুত ধুনীয়া লাগিব এইটো ছেট। নেক্সট এইটো এটা জুৱেলাৰী ছেট। ইয়াৰে চাওকচোন, এইটো গ্ৰীণ কালাৰ হয়, এইটো হোৱাইট কালাৰৰ মণি, এইটো গ্ৰীণ কালাৰৰ মণি, এইটো হোৱাইট কালাৰৰ মণি হয়। এইটো এইখিনি বহুত হেভি আছে। আৰু এইটো ইয়াৰিং, এই দুটা ইয়াৰিং, ইয়াৰিংটো চাওক বহুত হেভি আছে, আৰু ওজনো আছে এইটো ইয়াৰিঙৰ। আৰু এই ছেটটো জুৱেলাৰী ছেটটো একদম চিম্পুল মেখেলা চাদৰ নহ'লে পাটৰ চিম্পুল মেখেলা চাদৰ আৰু শাৰীৰ লগত, চিম্পুল শাৰীৰ লগত যাব। বেছি হেভি হ'লে, যিহেতু ছেটটো হেভি হয় ন, তেতিয়া বেছি জকমক লাগিব, সেইকাৰণে এইটো চিম্পুল মেখেলা চাদৰ বা পাটৰ কাপোৰৰ লগত যাব পাৰে। এইটো চাওকচোন, এইটো এটা নেক পিচ। এইটো পাথৰৰে হয়, বেছিভাগ পাথৰৰ নেক পিচ হয়। এইটো বহুত চিম্পুল হয়, কিন্তু বহুত ধুনীয়া হয় দেখিবলৈ। আৰু এই পিচটো বিশেষকৈ আপোনাৰ এখন শাৰীৰ লগত, চিম্পুল শাৰীৰ লগত বা ডেজলিং শাৰীৰ লগতো বহুত ভাল লাগিব এই পিচটো। ইয়াৰে ইয়াৰিংটো নাই, হেৰাই গৈছে,
কিন্তু এই মোৰ নেক পিচডালে আছে, কিন্তু বহুত ধুনীয়া। মই এইটো বহুত ধুনীয়াকৈ ৰাখি দিছোঁ আৰু মই ফিউচাৰতো এইটো বহুত মেখেলা চাদৰ বা কিবা শাৰীৰ লগত পিন্ধিম। এইটো বহুত ভাল লাগিছে মোৰ, বেছি ভাল লাগিছে এইটোৱে, কাৰণ চিম্পুলত বহুত ধুনীয়া হয়। এতিয়া গোটেইখিনি নেক পিচ একেলগে চাই লওকচোন, প্ৰথমৰ পৰা এইখিনি। তো ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাব, আৰু যদি কিবা কালেকশ্যন লাগে, আপোনালোক কালেকশ্যনৰ ভিডিঅ' লাগে, তেতিয়াহ'লে মোৰ ওচৰত কি কালেকশ্যন আছে সেইবোৰ মই কালেকশ্যন দেখাম ভিডিঅ' বনাই। আৰু মই বেছিভাগ অনলাইন আৰু বজাৰতো কিনো বস্তু, বেছিভাগ অনলাইনে অৰ্ডাৰ কৰোঁ, কিন্তু বজাৰত কেতিয়াবাহে এটা দুটা বস্তু কিনো বাৰু। আৰু যদি কিবা বেলেগ কালেকশ্যনৰ ভিডিঅ' লাগে, তেতিয়া মই আকৌ লৈ আনিম ভিডিঅ' কালেকশ্যন। আৰু তেতিয়াহ'লে আজিলৈ বাই বাই।